নমস্কাৰ এই মুহূৰ্তত ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে এই ভিডিঅ'টো যুগুত হৈছে এই খবৰকেইটা ৰাজ্যখনৰ প্ৰত্যেকগৰাকী নাগৰিকৰ বাবে জনাটো অত্যন্ত প্ৰয়োজনীয় এই মুহূৰ্তৰ প্ৰথমটো খবৰ আহিব মুছলমানক লক্ষ্য কৰি স্বামী গ্ৰেপ্তাৰৰ অভিযান আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে এয়া এক চৰকাৰৰ মুছলমান বিৰোধী অভিযান মুছলমানক লক্ষ্য কৰি বাল্য বিবাহৰ অভিযান আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছে সাংসদ মৌলানা বদৰুদ্দিন আজমলে তেওঁ কয় যে এয়া এক চৰকাৰৰ মুছলমান বিৰোধী অভিযানে এয়া কোনো ধৰণৰ নিয়ম নীতি নোহোৱাকৈ তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে লগতে কৈছে যে মুছলমানক লক্ষ্য কৰিয়ে তেওঁলোকে স্বামীক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীক লৈ সৰব মৌলানা বদৰুদ্দিন আজমল আৰু লগতে কয় যে এয়া এক চৰকাৰৰ মুছলমান বিৰোধী অভিযান বদৰুদ্দিন আজমল ডাঙৰীয়াই কয় যে এই পদ্ধতিৰে কোনেও কাকো গ্ৰেপ্তাৰ নকৰে এয়া সম্পূৰ্ণৰূপে মুছলমান বিৰোধী অভিযান বুলি তেখেতে কৈছে এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো বৈধ নথিপত্ৰ অবিহনে চলি থকা অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান 4খন ফাৰ্মাচীৰ স্বত্বাধিকাৰীৰ পলায়ন এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি অবৈধ ফাৰ্মাচী চলি থকাৰ তথ্য সম্বলিত অভিযোগত উত্থাপিত হোৱাৰ পিছত আজি মৰিগাঁও জিলা প্ৰশাসনে এক অভিযান চলাই মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত 2খন ফাৰ্মাচী সিল কৰে এই অভিযান কালত বৈধ নথিপত্ৰ অবিহনে চলি থকা 4খন ফাৰ্মাচী স্বত্বাধিকাৰীৰ আগতীয়াকৈ পলায়ন কৰে মানুহৰ জীৱনলৈ ভাবুকি কৰি অনা এনে অবৈধ ফাৰ্মাচী বন্ধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে মৰিগাঁও জিলা প্ৰশাসনে আজিৰ পৰা আৰম্ভ হোৱা এই অভিযান অব্যাহত থাকিব বুলি জিলা উপায়ুক্ত দেৱাশিষ শৰ্মাই জনাইছে হয়তো আন জিলাসমূহতো চলিব পাৰে এনেকুৱা অভিযান এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো মুখ্যমন্ত্ৰীৰ যদি দম আছে প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰক প্ৰধানমন্ত্ৰী মোদীও বাল্য বিবাহ কৰাইছিল প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ আপুনি ডিজিপি পঠিয়াই দিয়ক এই মন্তব্য কৰিছে ভূপেন বৰাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা ভূপেন বৰা এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী যদি দম আছে প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাই দিয়ক এই মন্তব্য কৰিছে ভূপেন বৰা এই সন্দৰ্ভত ভূপেন বৰাই কি কৈছে আপোনালোকক দেখুৱাবলৈ লৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছো আপোনাৰ যে দম আছে বাল্য বিবাহ কৰি অপৰাধ কৰা অসমৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আপুনি আপোনাৰ ডিজিপিক পঠিয়াই দিয়ক আপোনাৰ ডিজিপিক আপুনি প্ৰধানমন্ত্ৰীয়ে বাল্য বিবাহ কৰাৰ কাৰণে আপুনি তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ৱাৰেণ্ট উলিয়াই পেলাই দম দেখুৱাওক আপোনাৰ প্ৰধানমন্ত্ৰীয়ে 11 বছৰীয়া ছোৱালীক বিয়া পাতিছিল আৰু 11 বছৰীয়া ছোৱালীক বিয়া পতা মানুহ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে 20 বছৰ আগতে বাল্য বিবাহ কৰি এতিয়া ল'ৰা ছোৱালীক বিয়া পাতিব পৰা বয়স হ'ল এতিয়া তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ পুলিচ পঠিয়াইছে ইয়াৰ অন্তৰত আচল যিবিলাক মৌলিক সমস্যা বড়ো কৰ্মী ডাঙৰীয়াই জানে মাৰ্ঘেৰিটা পাটকাৰ পাহাৰ কাটি বিজেপিৰ মানুহে খাস্তান কৰিলে অবৈধ কয়লাৰ চোৰাং চিণ্ডিকেট চলি আছে কাঠৰ চোৰাং চিণ্ডিকেট চলি আছে সুপাৰীৰ চোৰাং চিণ্ডিকেট চলি আছে শিলবাৰীৰ চোৰাং চিণ্ডিকেট মাছৰ চিণ্ডিকেট পানীৰ চিণ্ডিকেট এইবিলাক চিণ্ডিকেটৰ মানুহক ধৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে নিবিচাৰে এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো ফটাচিল আৰক্ষী থানাৰ 5 আৰক্ষীক ৰিজাৰ্ভ ক্লোজ ডিচিপি দেৱাশিষ বৰা জানিব পৰা মতে নিশা বলপূৰ্বকভাৱে ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ 5 আৰক্ষীৰ বিৰুদ্ধে ডিচিপি দেৱাশিষ বৰাৰ সন্মুখত ধন লোৱাৰ কথা 5 আৰক্ষীয়ে স্বীকাৰ কৰাৰ লগতে ধনখিনি ঘূৰাই দিয়ে এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ একাংশ আৰক্ষীৰ বাবে এতিয়া অসমবাসীৰ ওচৰত লজ্জানত হ'বলগীয়া হৈছে সমগ্ৰ অসম আৰক্ষী মুখ্যমন্ত্ৰী কিংবা নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানে অসম আৰক্ষীৰ সংস্কাৰ সাধনৰ চেষ্টা চলোৱাৰ বিপৰীতে এতিয়াও একাংশ আৰক্ষীয়ে এতিয়াও চলাই গৈছে স্বৈৰাচাৰিতা অভিযোগ মতে শুকুৰবাৰে নিশা ফটাচিল আমবাৰী আৰক্ষী থানাৰ এটা 5জনীয়া টহলদাৰী দলে এখন ট্ৰাকৰ পৰা বলপূৰ্বকভাৱে সংগ্ৰহ কৰিছিল 7,000 টকা ট্ৰাকখনৰ গৰাকীয়ে লগে লগে শীৰ্ষ আৰক্ষী বিষয়ক ঘটনা সম্পৰ্কে অৱগত কৰাৰ লগে ডিচিপি দেৱাশিষ বৰাই তলব কৰে 5 আৰক্ষীক ডিচিপি দেৱাশিষ বৰাৰ সন্মুখত ধন লোৱাৰ কথা 5 আৰক্ষীয়ে স্বীকাৰ কৰাৰ লগতে ধনখিনি ঘূৰাই দিয়ে লগে লগে ডিচিপি দেৱাশিষ বৰাই 5 আৰক্ষীক ৰিজাৰ্ভ ক্লোজ কৰে গুৱাহাটীৰ মাজমজিয়াত নিশা ৰাজপথত আৰক্ষীৰ দ্বাৰা সংঘটিত এই কাৰ্যক লৈ এতিয়া চৌদিশে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এই মুহূৰ্তত আহি পৰিছে আজি ডাঙৰ খবৰটো মুখ্যমন্ত্ৰীৰ বাল্য বিবাহক লৈ পুনৰ হুংকাৰ মুখ্যমন্ত্ৰীয়ে কয় যে কোলাত কেঁচুৱা থাকিলেই বুলি ধৰ্ষণকাৰীক এৰি দিব নেকি আইনে
অবৈধ স্বামী গ্ৰেপ্তাৰৰ ক্ষেত্ৰত কোনো মানৱীয়তা দেখুৱাই লাভ নাই লাখ লাখ ছোৱালীক বচাবলৈ এটা প্ৰজন্মই কষ্ট পাবই লাগিব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ হোৱা 2000ৰ শাস্তি হ'লে বাল্য বিবাহৰ পৰা ৰক্ষা পাব লাখ লাখ কিশোৰীয়ে পত্নী গৰ্ভৱতী হ'লেও ৰেহাই নাপাব বেআইনী স্বামীয়ে অসমত বাল্য বিবাহ বন্ধ হ'বই লাগিব মুখ্যমন্ত্ৰীৰ এক স্পষ্ট নিৰ্দেশ স্পষ্টভাৱে জনাই দিছে পুনৰ মুখ্যমন্ত্ৰী সৰব হৈছে পুনৰ হুংকাৰ দিছে অসমত বাল্য বিবাহ বন্ধ হ'বই লাগিব ভুক্তভোগী পত্নীক সাহায্য প্ৰদান কৰিব চৰকাৰে বাল্য বিবাহ ৰোধ কৰিবলৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ খবৰকেইটা ইমানেই আছিল যদি খবৰকেইটা জানি ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু এনেকুৱা খবৰবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম